মৰ্নিং ফ্ৰেণ্ডছ, সকলোকে মোৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে। এফালে মই ৰাতিপুৱাই ব্লগটোত আজি ব্লগ এটাই দিম, সেইকাৰণে ষ্টাৰ্ট কৰি লৈছোঁ। এফালে পূৰা প্ৰসাদখিনি ধুই কৰি হৈ গ'লগৈ বাৰু। প্ৰসাদখিনি ধুলোঁ, তাৰপিছতে এফালে ফলখিনি ধুনীয়াকৈ কাটি ল'লোঁ। তাৰপিছত আপেলখিনি কাটি লওঁ, তাৰপিছতে বাকী এইখিনি প্ৰসাদৰ কামখিনি ধুমাধুমকৈ কৰি লওঁ আৰু তাৰপিছত আকৌ লগ পাইছোঁ। বাকী কাম লাহে লাহে কৰি আছোঁগৈ। এফালে মানে কি কৰিছোঁ, এফালে প্ৰসাদখিনি ধুই আহি লৈ তাৰপিছত এফালে মটৰৰ ঘুগুনিখিনি মানে এফালে সিজাই দিলোঁগৈ ধুনীয়াকৈ। তাৰপিছত এফালে পনীৰ আনি থৈছোঁ, পনীৰৰ লগত ৰুটি বনাম আৰু সেয়া দেৰিকৈ হ'ব। প্ৰসাদখিনি চাহ খুৱাই নাই, পাৰ্টি উঠাই নাই, আমাৰ আজি বেটা উঠাই নাইকিয়া। এইখিনি কাম কৰি মেলি আজৰি। এফালে বনাবলৈ লৈছোঁ এইটো আগাৰ পাউডাৰ দি পেলাই। এফালে কি লৈছোঁ দেখিছেনে, এফালে ডালিম লৈছোঁ, আম লৈছোঁ, এফালে আপেল লৈছোঁ, এফালে কল লৈছোঁ ইয়াতে। তাৰপিছত এইফালে ড্ৰেগন ফ্ৰুইটছ লৈছোঁ, এইফালে লৈছোঁ আঙুৰ, এইফালে লৈছোঁ মৌচুমী এটা। আৰু ফল মূল হোৱাতে ভাল আছিল, আৰু তেনেকুৱা ফল মূল নায়েই। গাখীৰখিনি বহাই দিছোঁ ধুনীয়াকৈ। ইয়াতে চেনি দিম, চেনিটো আচলতে আপোনালোকৰ সোৱাদ অনুসৰি দিব, যিমানটো সোৱাদত খায়। মই এতিয়া একদম হাতেৰে মানে কম বেছি নিদিওঁ, কমাই দিম অকণমান। তাৰপিছতে গাখীৰতে মই এই আগাৰ পাউডাৰটো 1 চামুচ ঢালিম। গাখীৰখিনি গৰম হৈ গ'ল, ইয়াতে মই 1 চামুচে দি দিলোঁ। পাউডাৰটো দি লৰাম এতিয়া ধুনীয়াকৈ। ধৰি আছোঁ। এফালে মোৰ সেইটো এতিয়া ধুনীয়াকৈ ফ্ৰিজত ভৰাই পেলাই থৈ দিম 2 ঘণ্টামানৰ কাৰণে। তাৰপিছত মই দেখাম বাৰু কেনেকুৱা হৈছে আকৌ। এইফালে আচলতে ভিডিঅ'টো মোৰ বিহুৰ দিনাখনেই হয়, এই গৰু বিহুৰ দিনাখনেই হয়। সেইদিনাখনি মানে কি আছিলে, মানে ভিডিঅ'টো আপলোড দিবই পৰা নাছিলোঁ, এটা কাম বন কৰি আছোঁ। তাৰপিছত এইফালে নাৰিকলখিনি ধুনীয়াকৈ মানে কাটি লৈছোঁ, বাকলিটো গুচাই লৈছোঁ, ক'লা বাকলিটো। সেইখিনি ধুনীয়াকৈ আকৌ হেৰি কৰিবলৈ আছেই বাৰু। ৰাতিপুৱা একদম পূৰা কাম বন কৰাত ইমানেই ব্যস্ত হৈ আছোঁ নহয়। এইদিন মানে কি বিহু বুলি আচলতে ভিডিঅ' একোৱেই আপলোড দিবই পৰা নাই। আজি বোলো একদম ভিডিঅ'টো দিব লাগিব, নহ'লে নহ'ব আৰু। বিহুৰ চাহ একদম ধুনীয়াকৈ খাওঁ হৈ গৈছে। সেইফালে ঠিক ঠাক কৰি মেলি আনি আছোঁ ধুনীয়াকৈ। সেইফালে বেটালৈ আনি থ'লোহি। এতিয়া আমি তোমালৈ ৰৈ আছোঁ দেই চাহ খাবলৈ। এইফালে চাহ আনিছোঁ, বেটা কাৰণে ৰৈ আছোঁ এতিয়া খাবলৈ। এইফালে চাহ খাবলৈ ল'লোঁ, বিহুৰ চাহ। এইফালে বেটা পলাই গৈছেগৈ ভিডিঅ' কৰা দেখি পেলাই একদম পূৰা। এইফালে চাহ খাই লওঁ দেখোন, আহা। এইফালে চাহকণ খাই লৈ ধুমাধুম বোলো প্ৰসাদকেইটা দি কৰি আজৰি হৈ লওঁ। এইফালে প্ৰসাদৰ কামত লাগিলোঁ, সেই ধুনীয়াকৈ মানে কি কাপোৰযোৰ কাপোৰযোৰ সলাই লৈ তাৰপিছত ধুনীয়াকৈ প্ৰসাদখিনি দি কৰি আজৰি হৈ গ'লোগৈ বাৰু। তাৰপৰা এইফালে প্ৰসাদখিনি ওচৰৰ আটাই ঘৰতে অকণকৈ দিবৰ কাৰণে মই ঠিক কৰি লৈছোঁ। এইফালে ধুনীয়াকৈ দি আছোঁ। পিছত আচলতে ঘৰৰ মানুহকো দিম, তাৰপিছত এইফালে ওচৰৰ আটাই ঘৰতে অকণ প্ৰসাদ দিম মই। এইফালে প্ৰসাদ দি কৰি আহি পেলাই নিজে খাইছোঁ। আজি কেনেকুৱা গৰম নহয়নে। প্ৰসাদকেইটা খাই গ'লো, আকৌ ৰুটি চব্জি বনোৱাত থাকোঁ, ভাগৰ লাগি গৈছে। বনাইছোঁ, পুৰি বনাইছোঁ। এইফালে হৈ গ'লগৈ বাৰু এইখিনি বনাই। এইফালে ভাজা হৈ গ'লগৈ, এইফালে শেষৰখন আছে আৰু হৈ গ'ল।
তাৰপিছত এইফালে বেটাকে আৰু ছোৱালীকে দি দিলোঁ। সিহঁত দুটা তাত নাখাই পেলাই ইয়াত টিভি চাইছে একদম। এফালে দুইটাকে ইয়াতে দিলোঁ, দুইটাই ইয়ালৈ একদম দাঙিলৈ গুচি আহিলে, মানে টিভি চাই চাই পেলাই দুইটাই খাব। দুইটা দেখিছে নহয়, একদম বিচনাত বহি টিভি চাই চাই পূৰা মানে একদম মজা লৈ আছে। সিহঁত দুটাক দি দিলোঁ বাৰু, দি পেলাই আমাৰ কাৰণেও ঠিক ঠাক কৰি ল'ব, কাৰণ বহুত সময় হৈ গৈছে, 3টামান বাজিবৰ সময় হৈ গৈছিলে। মানে এনেকুৱা ভাগৰ লাগিছে নহয়, এক ছেকেণ্ড ৰ'বলৈ সময় পোৱা নাই। মানে ইটোৰ পিছত সিটো কাম ওলাই আছে। কামখিনি গোটেইখিনি কৰি মেলি বনাই কৰি আজৰি হৈ খাই বৈ লৈ তাৰপিছতহে অকণমান বোলো জিৰণি ল'ম বুলি ভাবিছোঁ। যে বনাইছিলোঁ এতিয়া মই এইটো ধুনীয়াকৈ এৰুৱাম। তুমি কেনেকা লাগিছে ধৰিব নাই কাটিছে নে নাই মোবাইলত, এতিয়া ধৰিব পাৰিছে। কাটি পেলাই বেটাকে পিচ দিলোঁ, খাবলৈ বাৰু বেয়া হোৱা নাছিলে, ভালেই হ'ল বাৰু। তাৰপিছতে আহি গ'লোঁ একদম ৰাতি। এফালে বনাবলৈ লৈছোঁ পোলাও, আজি দেই বিহু বোলো এফালে পোলাও খাওঁ। এফালে ৰখাই দিলোঁ, গলি থাকক ধুনীয়া। তাৰপিছতে কি হ'ল নাইকিয়া, সেইকাৰণে ক'লা হেৰিটোকে খিচমিচটোকে আছিলে, তাকে অকণ তিয়াই পেলাই থৈ দিছোঁ। তেনেকৈ এইফালে পিঁয়াজ কাটি থৈছোঁ, এইফালে গৰম হৈছে লাহেকৈ মচলা কৰি লৈছোঁ এইখিনি। এইফালে মই ধুনীয়াকৈ ভাজি আছোঁ এইখিনি। এইফালে মই গোটেইখিনি দি দিলোঁ, অকণমান দেৰি ভাজি মিঠৈখিনি। এইফালে আচলতে চাউলটো মই জহা চাউল লোৱা নাই দেই, এইফালে বাচমতি চাউল লৈছোঁ। জহা চাউল বনাবলৈ লৈছোঁ লোকেল মুৰ্গী মাংস। এফালে ইয়াতে একদম আদা নহৰু জলকীয়া চব পিচি লৈছোঁ, এইফালে পিঁয়াজ অকণ দি লৈছোঁ। এইফালে কেৰাহী বহাই দিলোঁ বাৰু মই। এইফালে অকণমান ৰেড চিলি পাউডাৰ দিছোঁ, অকণমান জিৰা পাউডাৰ দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজিম অলপ টাইমকৈ। ইয়াতে মই দৈ 2 চামুচ দিছোঁ। তাৰপিছত মাংসখিনি ইয়াতে দি দিলোঁ, এইখিনি ধুনীয়াকৈ ভাজিম আধা ঘণ্টামান সময়তে ধুনীয়াকৈ। এইফালে ভাজিবলৈ লৈছোঁ পাপৰ, তেল আছিলে। এফালে পাপৰখিনি ভজা হৈ গ'লগৈ বাৰু। তাৰপিছত এফালে আকৌ মাংসলৈ যাওঁ এতিয়া। মাংসত পানী দিব পাৰিম বাৰু লাহেকৈ। জোল বনাম, যিহেতু পোলাও আছে সেইকাৰণে এনেকৈ বনাম। মোৰ মাংস নমাবলৈ হৈ গ'লগৈ, 2 পিচমান আলু ভাঙি দিলোঁ আৰু এফালে ভাত বাঢ়ি কৰি মোৰ আজৰি হৈ গ'লগৈ, এখন সজাই লৈছোঁ। মেইন ফটোখনে নহয়নে বাৰু। তাৰপিছত এইফালে হাজবেণ্ডৰ ভাত, এইফালে মাংস এনেকৈ আনিলোঁ, এখন এনেকৈ লৈছোঁ কাঁহী। ভাত বাঢ়ি কৰি আজৰি হৈ গ'লগৈ, খাই লওঁ তেনেহ'লে। কাইলৈ আকৌ ৰাতিপুৱালৈ লগ পাম বাৰু। আহি যাওঁ, ভাত বাঢ়ি গ'ল, হৈ গ'ল ভাত বাঢ়ি, আহা বোলো। এইফালে ভাত খাই দিওঁ আৰু ধুনীয়াকৈ। আজিলৈ বাই বাই। পানী খাই কৰি আজৰি হৈ গ'লগৈ। তাৰপিছত কিটচেন একদম ধুনীয়াকৈ চাফা কৰিলোঁ বাৰু মই। এইফালে চাফ চিকুণ কৰা হৈ গ'ল। এইফালে থাকি গ'ল ৰুটি, থাকি গ'ল দুপৰীয়াও বনোৱা ৰুটি থাকি গ'ল। কাইলৈ ৰাতিপুৱা তেনেকৈ খাই দিম বেটা আৰু মই। সেইখিনি আছে। তাৰপিছতে এইফালে ধুবলৈ আছে বাচনখিনি ধুবলৈ আজৰি হৈ যামগৈ মই আৰু ধুনীয়াকৈ। বাচনখিনি ধুই লওঁ, আকৌ একদম কাইলৈ লগ পাম। মোৰ
ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ'টো লৈ আপোনালোকৰ